নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। যিসকলে মোক ইমান দিনে কৈ আছিলে দাদা আসাম পুলিচৰ ইণ্টাৰভিউসমূহ কেতিয়া হ'ব, যে কেতিয়া এডমিট কাৰ্ড কেতিয়া ওলাব, তোমালোকে সুধি আছিলা। তোমালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। কিয়নো ভাল খবৰ, তোমালোকে সকলোৱে নিশ্চয় গম পাইছা এডমিট কাৰ্ডসমূহ 20 আগষ্টৰ পৰা ওলাই যাব আৰু 1 ছেপ্টেম্বৰৰ পৰা তোমালোকৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। আৰু যিসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছা তোমালোকৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো তোমালোকৰ দৌৰিবলৈ খুব সহজ হ'ব এতিয়াৰ পৰাই দৌৰ। আৰু যিসকলে কষ্ট কৰি আছিলা আৰু অলপ কষ্ট কৰা, ঠিক আছে। আৰু যিসকলে ভাবিছিলা যে ইণ্টাৰভিউসমূহ আহিব, এডমিট কাৰ্ড ওলাব, তাৰপিছত আমি দৌৰ ষ্টাৰ্ট কৰিম, কাৰণ সময়টো বহুত কম আৰু ইণ্টাৰভিউসমূহ বহুত টাফ হ'ব, ঠিক আছে। ইমান সহজ নহয়, সেইটো কাৰণে মই আগতে কৈছিলোঁ তোমালোকে কেতিয়াও হতাশ নহ'বা, নিৰাশ নহ'বা, সদায় দৌৰি থাকা। দৌৰি থাকিলে নিজে অনুভৱ কৰিবা যে টোপনি ভাগৰবিলাক কমি গৈছে আৰু তোমালোকে এটা ভাল ফল পাবা। গম পালানে? এতিয়া নিজে গম পাবা কিমান কম সময়ৰ ভিতৰত কিমান হাৰ্ড প্ৰেক্টিচ কৰিব লাগিব। কিছুমানে হয়তো ভাগৰি পৰিব নোৱাৰিব, কিমান কষ্ট হ'ব নিজে অনুভৱ কৰিবা। আৰু এটা কথা এতিয়াই কওঁ, ৰাতিপুৱা সময়ত সোনকালে দৌৰিব নালাগে, কিয়নো ইণ্টাৰভিউ প্ৰক্ৰিয়াসমূহ প্ৰায় 7টা 8টা 9টা বজাৰ পৰা তোমালোকৰ কাগজ পত্ৰ সকলো চোৱাৰ পিছত আৰম্ভ হৈ যাব। তোমালোকে তেনেকুৱা যিকেইদিন এতিয়া সময় পাবা তোমালোকে সেইটো সময়ত প্ৰেক্টিচ কৰা। আৰু প্ৰেক্টিচ দুদিনমান টাইমটো চাব নালাগে বাৰু, তাৰপিছত টাইম চোৱা ষ্টাৰ্ট কৰি দিবা। আৰু একেলগে জুম পাতি একেলগে এনেকৈ চাৰ্কুল হিচাপত চুক 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 ট্ৰেইনখনৰ লেখীয়াকৈ দৌৰি নাথাকিবা, ঠিক আছে। অভাৰটেক কৰিবা ইটোক সিটোক। ৰাইডাৰবিলাকে লাইন পাতি যায়নে, তাৰ মাজত এটা আহি যায় নে হিৰো কৰি কেনেকৈ যায়, সেই তেনেকুৱা হ'ব ইণ্টাৰভিউসমূহ। যেতিয়া তোমালোকে দৌৰি থাকিবা ট্ৰেকত, তাৰপিছত যেতিয়া তোমালোকৰ 10টাৰ আগত ওলাই গুচি যাব তোমালোকৰ, তেতিয়া মনে ক'ব মই নোৱাৰিছোঁ, মই ৰৈ দিম, সেইবিলাক নকৰিবা কেতিয়াও, ঠিক আছে। ইমান দিনে কষ্ট কৰি আছা। মই ভিডিঅ'টো তোমালোকক ৰাতিপুৱাই জনাব লাগিছিলে, বিশেষ কাম কিছুমান আমাৰ থাকে, সেইটো কাৰণে জনাব পৰা নহ'ল। তাৰ বাবে সকলোকে ক্ষমা কৰিবা। কালিয়ে ওলালে কাগজসমূহ। আৰু যিখিনিয়ে কষ্ট কৰি আছা কেতিয়াও হাৰ নামানিবা। আৰু যিসকলৰ এইটো বছৰ লাষ্ট, এটাই কওঁ, প্ৰেক্টিচ কেতিয়াও নেৰিবা। আৰু যাৰ শেষ সময়, শেষ প্ৰাণ তাকি দিবা সেইদিনাখন। এটাই চিন্তা কৰিবা, মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব। আৰু তোমাৰ আঁৰত সদায় তোমাৰ মা দেউতা থাকে, কিয়নো মা পাপাই সদায় এটাই চিন্তা কৰে যে মোৰ ল'ৰাটোৱে ইমান কষ্ট কৰি আছে যে তেওঁক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ তোমাৰ হকে মা পাপাই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, কিন্তু তুমি গম নোপোৱা। আৰু এইখিনিতে এটা কথা কওঁ, মৰ্ণিং দৌৰা, ৰাতি এসোপামান ভাত খাই নুশুবা, তোমালোকে ভাতটো কমাই দিয়া। আৰু তাৰপিছত আহি শুই নিদিবা, দৌৰি আহি শুই নিদিবা। কিছুমানে দৌৰি পিনে একদম ফিল্ডখনত ঠাইকৈ লুটিখাই পৰি একদম ওপৰলৈ মুখখন দি শুই থাকে, হয়নে? এইবিলাক বেয়া লক্ষণ। দৌৰিলা, দৌৰি পিনে 2 চক্কৰ 3 চক্কৰ আকৌ খোজকাঢ়ি আহিবা, তেনেকৈ ষ্টেমিনাৰটো বাঢ়ি যায়। আৰু এতিয়া কিন্তু তোমালোকৰ টাইম চোৱা সময় আহি পৰিলে। বহুতে ক'ব টাইম চাব নালাগে, টাইম চাবই লাগিব তোমালোকে, কিয়নো দুদিনমান প্ৰেক্টিচ কৰা, আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়া, তাৰপিছতে তোমালোকে টাইম আৰম্ভ কৰা। আৰু গোটেইকেইটা ল'ৰা, যিসকলে ল'ৰা বুলি নকওঁ, যিসকল ছোৱালী মোৰ ভণ্টি বয়সৰ, তোমালোকে সকলোৱে টাইম চাবা। আৰু টাইম মতে গোটেইবা, খালি শাৰী পাতি নধৰিবা, জিতা ইটোৱে ইটোক কেনেকৈ পাছ পেলাবলৈ পাৰা সেই তেনেকৈ আৰম্ভ কৰি দিয়া। কিয়নো দৌৰৰ পিছতে তোমালোকে লং জাম্প, হাই জাম্প, ছিগিং, পুচাপ সকলোৱে হ'ব। সকলোতে তোমালোকে এক্সিলেণ্ট মাৰ্ক উঠাবলৈ চাবা, কিয়নো ইণ্টাৰভিউসমূহ খুবেই টাফ হ'ব। বহুত লাখ লাখ ল'ৰা হ'ব, তাৰ মাজত তোমালোকে চিলেক্ট হৈ অহাটোৱে বহুত ডাঙৰ কথা। সেইটো কাৰণে যে মই যেনে তেনে সোমাম সেইবিলাক নাভাবিবা, ঠিক আছে। আৰু বেছিকৈ নকওঁ, বেছিকৈ ক'লেও তোমালোকে বৰ পাবা, ইমানে ক'লোঁ। যদি মোক ইমান মৰম ছাপোৰ্ট কৰি আছা সকলোকে বহুত বহুত ধন্যবাদ। আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা প্লিজ। যিসকলে ইণ্টাৰভিউ দিবা সকলোৱে ক'বা, কমেণ্ট কৰি জনাবা যে দাদা ইণ্টাৰভিউসমূহ দিলোঁ। আৰু তাৰপিছত মোক মেছেজ কৰি দিবা
কেনেকুৱা হ'ল ৰিজাল্টসমূহ দৌৰ চৌৰ কেনেকুৱা হ'ল ক'বা, কিয়নো মোৰ ভাল লাগিব ন, মোৰ ভাইটি মোৰ ভণ্টিসকলে যে দৌৰত পাছ কৰিলে বা তোমালোকৰ এডমিটসমূহ পালা, তোমালোকৰ মোৰ ভাল লাগিব। যিয়ে নহওক তাৰপিছত তোমালোকে পাছ কৰাৰ পিছতে তোমালোকে যিসকলে পাছ কৰিবা তাৰপিছত আৰু তোমালোকৰ ভাল দিন আহি পৰিব ন, তাৰপিছত ট্ৰেইনিঙলৈ যাবা, ট্ৰেইনিং কৰাৰ পিছত ট্ৰেইনিং পাছ কৰি আহিবা, হয়তো আকৌ ক'ৰবাত তুমি মই লগ পাই যাম, একেলগে হয়তো ডিউটিও মাৰিব লাগে, কিমান ভাল সেইবিলাক সপোন ইয়াত ভাবাই লোৱা। আৰু যিমান বেয়া চিন্তা আছে সেইবিলাক আজিৰ পৰা ডিলিট কৰি দিয়া। কিয়নো ডিলিট কৰি দিয়া, বেয়া চিন্তা সদায় দূৰ কৰিবা, তেতিয়া ভাল চিন্তা সোমাব। আজিৰ পৰাই তোমালোকে সপোন দেখিবলৈ ষ্টাৰ্ট কৰি দিয়া। সপোন দেখিলেই নহ'ব, তাৰ বাবে বহুত কষ্ট কৰিব লাগিব, ঠিক আছে। বেছিকৈ নকওঁ, ভাল দিন তোমালোকৰ কাৰণে, ভাল খবৰ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলটো নতুনকৈ কোনোবাই চাইছা ছাবস্ক্ৰাইব কৰি দিবা যদিহে ভাল লাগে। তেন্তে সকলোকে বাই বাই, লাভ ইউ মোৰ ফ্ৰেণ্ডসকল, আহি যোৱা। জয় হিন্দ, জয় আই অসম।